আহিলো এয়া Deeplina Deka আৰু এয়া এই ল'ৰাজন যিটো মই চিঠিখন লিখি দিছো মানে তাতে ফোনত বিল কৰিব মানে কি মানে সাৰপ্ৰাইজ নমস্কাৰ দেই তই এতিয়া মুখখন দেখাই দিয়া মুখখন দেখাই দিয়া এজন অনিমেষ বৰবৰা যিমান ধুনীয়াকৈ চিঠিখন লিখি পেলাই দিছিলে আমাৰ Deeplina বাই কি কয় কেনেকৈ লয় নিজৰ ফ্ৰেণ্ড বুঝিও পাৰা নাই তোমাৰ নামটো অনিমেষ ন থ্যাংক ইউ ভেৰি মাছ মানে তুমি বৰ ধুনীয়াকৈ লিখিছিলা আচলতে মই কি ক'ম মই নাজানো আচ্ছা এনিৱে তুমি ক'ত থাকা নগাঁৱত যেতিয়া ফাৰ্ষ্ট লেটাৰখন আহিছিলে আমাৰ শ্বুটিঙত আহিছিলে ফ্ৰেমত শ্বুটিঙত আহিছিলে আৰু চিঠিখন সকলোৱে ইতিমধ্যে দেখিছে পঢ়িছে শুনিছে আৰু ল'ৰাজনৰ সন্ধানত আমি আছিলোঁ ধৰণৰ নিভাজ মৰমবিলাক আচলতে পালে খুব আৱেগিক হৈ যাওঁ এনেও বহুত ইম'চনেল হয় থেংক ইউ ভেৰি মাছ ওৱান ছেকেণ্ড গড ব্লেছ ইউ থেংক ইউ তাৰ কাৰণে আজি কিবা এটা গিফ্ট দিব বোলে সেইদিনাখন তাৰ মনৰ আশা এটা পূৰণ হ'ল সেইকাৰণে আজি হয়তো হ'ব পাৰে চিঠিখনতে গোটেইখিনি আছিলে থেংক ইউ ছ' মাছ মই কি ক'ম মই নাজানো Smiley face, XOXO. হাই